নমস্কাৰ বন্ধুসকল, বৰ্তমান আমি আছোঁ অভয়পুৰী গণেশ মন্দিৰত। আপোনালোকে চাই থাকিব মোৰ লগত মন্দিৰটো কেনেকুৱা, আৰু আমি আহিছোঁ আবেলি। এনেতো বেছিভাগ আমি ৰাতিপুৱাই আহোঁ গণেশ মন্দিৰত, কিন্তু মই ভাবিলোঁ আজি আবেলি কেনেকুৱা লাগে আৰু আপোনালোকক দেখাবৰ বাবে আহিলোঁ। আবেলি গণেশ মন্দিৰটো কেনেকুৱা লাগে। হয়তো অভয়পুৰীৰ বহুতেই ইয়াতে ৰাতিপুৱাৰ ভাগত আহিছে তো ৰাতিপুৱাৰ ভাগত আহিছে, তো মই ভাবিলোঁ আজি যাওঁ আবেলি কেনেকুৱা লাগে। তো চাই থাকিব আপোনালোকে মোৰ চেনেল লাইফ জাৰ্নি। আমাৰ নন্দী ভাই যে বহি থাকে সদায়। নিজৰা মোৰ চেণ্ডেল আজি মন্দিৰত আহিছোঁ না, চেণ্ডেল পিন্ধি আহোঁ। মানে মন্দিৰত আহিলে জোতা পিন্ধিলে দিগদাৰ হয়, আৰু আবেলি তো চেণ্ডেল পিন্ধি আহিছোঁ। তো চেণ্ডেলযোৰ ছাইডত থওঁ। এতিয়া বাজিলে 5:55। এই দেখিছে আপোনালোকে ফটা দিছোঁ। তাৰমানে এনেকুৱা টাইমত আমি আহি পালোঁ, পূজা দিব পালোঁ। কপাল ভাল থাকিলে চব হয়। পূজা দিব পালোঁ, তো পূজা দিলোঁ। এতিয়া বহি আছোঁ অলপমান, সন্ধিয়া হৈ আছে, তো অলপমান পিছত যাম। সন্ধিয়াটো অলপমান গুচি যাওক। তো ইয়াতে বহিও ভাল লাগে। আৰু গুডু পিছফালে থাকে খালি, আগতে ভাই। তো বেছিভাগ আমি দুটাই থাকোঁ, ভিডিঅ'বোৰ বনাবৰ কাৰণে। তো এই আৰু মন্দিৰত আহি খুব ভাল লাগিছে আমাৰ। মন্দিৰত যদি আহে আপোনালোকে, গণেশ মন্দিৰ অভয়পুৰী, দুৰামাৰী লালমাটি নেকি, এইখিনি লালমাটি দুৰামাৰী লালমাটিৰ পৰে এইখিনি। তো মই আপোনালোকৰ ডিছক্ৰিপশ্যনত মানে কিটো দি দিম, ঠিকনা কিটো, এইটো কি কয়, এইটো মেপটো গুগল মেপটো মই দি দিম। তো আৰু আপোনালোকে যদি
ফেভৰিট এই মোৰ ভিডিঅ'বোৰ হয়তো আপোনালোকৰ ভাল লাগিব পাৰে যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি কিবা ভুল হয় কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব যদি নতুন আপোনালোকে কোনোবা যদি নতুন মোৰ বন্ধু বা ফ্ৰেণ্ড চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি লওক এইখিনি আৰু ঠিকে চলি আছে নে নাই কেমেৰাটো